কৰোনা ভাইৰাছ সম্বন্ধে আমি সকলোৱে অৱগত আৰু কৰোনা ভাইৰাছটো এটা ভাইৰেল ফেমিলি ৰোগ। আমি জানো যে ভাইৰেল ফেমিলি সোৱাইন ফ্লু, ইবোলা ইত্যাদি আমি ৰোগ শুনিছোঁ। আৰু কৰোনা ভাইৰাছটো ধৰক নিউ ফৰ্মত, নিউ কৰোনা NCOV-19 বুলি কয়, নিউ কৰোনা ভাইৰাছ 19, কাৰণ 2019 উহানত এইটো বস্তু এই ৰোগটো প্ৰথম ধৰা পেলাইছিল নিউমনিয়া আকাৰত। পিছত বিশ্লেষণ কৰি গম পালে যে এইটো এটা কৰোনা ভাইৰাছ বুলি, ভাইৰাছৰ দ্বাৰা এই ৰোগজন আক্ৰান্ত হৈছিল। গতিকে আমি এই ৰোগটোৰ সম্পৰ্কে আমি সকলোৱে জানো বৰ্তমান, কাৰণ বহু লোক ইতিমধ্যে আক্ৰান্ত হৈছে, দুজন সংখ্যক লোকৰ মৃত্যু হৈছে, গোটেই পৃথিৱীত বিয়পিছে, প্ৰায় 127খন দেশত এই ৰোগটো বিয়পি পৰিছে। গতিকে আমি কেনেকৈ সতৰ্কতা ল'ব লাগে, কেনেকৈ সাৱধান আমি জনাটো উচিত। আমি কৰোনা ভাইৰাছ সম্বন্ধে এইটোৱে যে আমি ধৰক 1 মিটাৰ ডিষ্টেঞ্চ বজাই ৰাখিব লাগে, কাৰণ এই ভাইৰাছটো গধুৰতম হোৱাৰ কাৰণে 1 মিটাৰৰ দূৰত্ব 1 মিটাৰ অতিক্ৰম কৰি ইউজুৱেলি নাযায়। আৰু এইটো পৰি যোৱাৰ পিছত ছাৰ্ফেচ কণ্টেক্ট বুলি কয়। আপোনাৰ ড্ৰপলেট ইনফেকশ্যন, মই কাঢ়ি দিলে মোৰ যদি TB ৰোগ হৈ আছে, আপোনাৰ গাত যদি লাগি যায়, আপুনি নাকেৰে সোমাই হৈছে, আপোনাৰ TB হ'ব। এই ড্ৰপলেট ইনফেকশ্যন। কৰোনা ভাইৰাছটো ড্ৰপলেট ইনফেকশ্যন, কিন্তু গধুৰতম হোৱাৰ কাৰণে শীতলত পৰি গ'লে ছাৰ্ফেচ, মোৰ ৰুমত যেনেকৈ টেবুলখন আছে, এইবিলাক আচবাব আছে, তাত এই ভাইৰাছটো লাগি থাকিব পাৰে। আৰু মই যদি হাত টেবুলখন যেনেকৈ স্পৰ্শ কৰিব চকীখন, সেইখন দি মোৰ নাক আৰু মুখ যদি স্পৰ্শ কৰোঁ, তেতিয়া সেই ভাইৰাছটোৰ দ্বাৰা মই সংক্ৰমিত হ'ব পাৰোঁ। সেইকাৰণে আমি সঘনাই হাত ধুব লাগে, চাবোনেৰে হাত ধুলে হয়। চেনিটাইজাৰ যে কৰি আছে, বহুতে চেনিটাইজাৰ ব্যৱহাৰ কৰক, সেইটো কোনো চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ কথা নাই। য'ত পানী পোৱা নাই সেইটো চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বেলেগ কথা, বা যিজন চিকিৎসকে পৰীক্ষা কৰিছে তেওঁ বেলেগ কথা। কিন্তু আমিবিলাকে যদি চাবোনেৰে হাত ধুওঁ, সেইটো আমাৰ কাৰণে বহুতখিনি লাভজনক হয়। খুব সঘনাই ধুব লাগে। দ্বিতীয়তে হেণ্ডশ্বেক কৰিব নালাগে, যিটো আমি ধৰক নমস্কাৰ কৰা গৈছোঁ, সেইটো কৰিব লাগে। সাৱধান হোৱা বা বেছি কাষলৈ যাব নালাগে। আৰু তাৰ বাহিৰেও যদি মই কাহোঁ, কাহ আহিলে বা হাঁচি আহিলে, মই এনেকৈ ধৰি পেলাই কাঢ়িব লাগে। মই অ'পেন কাঢ়ে, কাৰণ মোৰ ৰুমত মোৰ ৰুমাল নাথাকিব পাৰে, টিচু পেপাৰ নাথাকিব পাৰে। গতিকে মই যদি কাহোঁতে নিজকে প্ৰটেক্টেড কৰি কাঢ়িলোঁ বা হাঁচি দিলোঁ, তেতিয়া এই ৰোগটো দূৰলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা বহুখিনি ক্ষীণ হৈ যায়। তাৰ বাহিৰেও আমি কিছুমান জানো যে আমি খুব জ্বৰ, চৰ্দি, কাহ হোৱাৰ লগতে যদি আমাৰ উশাহ লোৱাৰ অসুবিধা হয়, তেতিয়া এই ৰোগৰ লক্ষণ বুলি আমি ধৰিব পাৰোঁ। তাৰ বাহিৰেও কোনো ৰোগীৰ সংস্পৰ্শত অহা, অথবা যিবিলাক ঠাইত কৰোনা ৰোগ হৈ আছে সেইবিলাক ঠাইত ভ্ৰমণ কৰাৰ যদি হিষ্ট্ৰী থাকে, তেতিয়াহ'লে আমি সেই ৰোগীজনক কোৱাৰেণ্টাইন কৰিব লাগে। 14 দিন কোৱাৰেণ্টাইন কৰাৰ পিছত যদি কোৱাৰেণ্টাইন বেলেগে ৰখা যায়, তেতিয়া তেওঁৰ মাজত যদি তেওঁৰ লক্ষণ দেখায়, উশাহ লোৱাৰ অসুবিধা হৈছে বা জ্বৰ হৈছে, তেতিয়া তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ আৰু পৰামৰ্শ ল'ব লাগে। আৰু আমাৰ পৰ্যায় আমাৰ একৰ্ডিং টু গাইডলাইন মতে আমাক তেওঁ নিৰ্দেশনা অনুযায়ী আমি থ্ৰোট চোৱা বা নেজোফেৰিন চোৱা সংগ্ৰহ কৰিব লাগে। সেইখিনি বস্তু সংগ্ৰহ কৰাৰ পিছত তেওঁ পৰীক্ষা কৰা হয়। বৰ্তমান পৰীক্ষাৰ কাৰণে আমাৰ গুৱাহাটী চিকিৎসালয় আছে, আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে ডিব্ৰুগড় লাহোৱাল, যোৰহাট মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, এইবিলাকত পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আমি সকলোৱে এইখিনি বস্তু চাব লাগে, অনাহকত ভিৰ কৰিব নালাগে। আমি এতিয়া চিকিৎসালয়বিলাকতো আমি ব্যৱস্থা লৈছোঁ যাতে অনাহকত ভিৰ নকৰে, আৰু যিমানখিনি লাগে সেই লোকখিনিয়ে যাতে আহে, অযথা ভিৰ ভাৰ কৰিব নালাগে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছুতীয়াকৈ কোঠা ৰখা হৈছে। তাত যদি কোনোবা সন্দেহজনকভাৱে আহে, তেওঁক পৰীক্ষা কৰি যদি ভাবা যে তেওঁ কোনোবাৰ আক্ৰান্ত হ'ব পাৰে, তেওঁ ৰখাৰ ব্যৱস্থা কৰা হৈছে। আৰু তাৰ বাহিৰেও ধৰক এতিয়া গোটেই পৰ্যালোচনা চলি আছে, আৰু আমি পদক্ষেপ লৈছোঁ। গোটেই আমি আৰু ঠাই বৃদ্ধিৰ কাৰণে চেষ্টা কৰিছোঁ। আমি এটা ৱাৰ্ড অলৰেডি আমি লৈছোঁ, গতিকে তেনেকৈ আমি ধৰক বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ।